নমস্কাৰ পুনৰ স্বাগতম জনাইছোঁ আমাৰ এই ফ্লিপ্ট ক্লাছৰুমত আমি দশম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ যিটো পাঠ সপ্তম পাঠ আমি প্ৰথম খণ্ডত চাইছিলোঁ তাৰে আপোনাৰ আজি আমি তাৰে দ্বিতীয় খণ্ডত আগবাঢ়িব লৈছোঁ যিটো হৈছে আমাৰ মানুহৰ মস্তিষ্ক মস্তিষ্ক তাৰমানে হিউমেন ব্ৰেইন। এতিয়া যদি কিবা এটা চাওঁ চিন্তা কৰি পেলাই তাৰমানে যি ধৰণে হৈ আছে কম্পিউটাৰ ছেট যদি চাওঁ আমি কম্পিউটাৰত যেনেকৈ আমাৰ কীবৰ্ড থাকে, মনিটৰ আছে, প্ৰিণ্টাৰ আছে, ধেৰ কিবা থাকিব তাত, কিন্তু CPU নহ'লে যেনেকৈ আমাৰ কম্পিউটাৰ ছেট নচলে ঠিক একেধৰণে মানুহৰ মস্তিষ্ক অৰ্থাৎ ব্ৰেইন নাথাকিলে মানুহৰ শৰীৰৰ কোনো তন্ত্ৰই কাম নকৰিব, মানুহৰ জীৱন প্ৰক্ৰিয়াবিলাক স্তব্ধ হৈ যাব। গতিকে লৈ এইটো বিৰাট এটা এনেকুৱা এটা আমাৰ অংগ আমাৰ শৰীৰত যিটোৱে আমাক চলাই আছে, আমি কি কৰিব লৈছোঁ বা কি কৰিব খুজিছোঁ বা কিহত বাচিব লাগিব নালাগিব, ভাল কি বেয়া কি সকলোবোৰ বিবেচনা কৰি চাব পাৰে আমাৰ একমাত্ৰ এই মস্তিষ্কে। এতিয়া আমি মানৱ জাতি হ'লো চিন্তাশীল জাতি। চিন্তাশীল মানে চিন্তা কৰিব পাৰোঁ, চিন্তা কৰিব পৰা হয় আমি। এতিয়া চিন্তা কৰিব যিখিনি বাৰ্তা আহে এই বাৰ্তাখিনি যিটো আমি আগত পাই আহিছিলোঁ যে স্নায়ুৱে কঢ়িয়াই আনে, বাৰ্তা কঢ়িয়াই এই স্নায়ুখিনি আনি পেলাই এই যিমানখিনি স্নায়ুৱে মানে বাৰ্তা আনিছে বাৰ্তা কঢ়িয়াই অনা এই স্নায়ুখিনি মিলি পেলাই গঠন কৰে স্নায়ুৰজ্জু, যিটো আমি কালি কৈছিলোঁ হেৰি স্পিনেল কৰ্ড বুলি কয়। স্নায়ুৰজ্জু। এতিয়া আমি আগৰ খণ্ডত যিখিনি চাইছিলোঁ আমাৰ স্নায়ু কোষৰ বিষয়ে চোৱা হৈছিলে, আজি আমি স্নায়ু যিটো তন্ত্ৰ তাক আমি অলপ চাম, অলপ বহলাই পেলাই। এইটো হৈছে আমাৰ স্নায়ুতন্ত্ৰ অৰ্থাৎ নাৰ্ভাছ চিষ্টেম। গোটেই তন্ত্ৰটোক মুঠৰ ওপৰত দুভাগত ভাগ কৰা হয়। এটা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, আৰু ইটো হৈছে প্ৰান্তীয় স্নায়ু তন্ত্ৰ। ইংৰাজীত কোৱা হ'ব এইটো চেন্ট্ৰেল নাৰ্ভাছ চিষ্টেম, আৰু ইয়াক কোৱা হ'ব পেৰিফেৰেল নাৰ্ভাছ চিষ্টেম। এইবিলাক হৈছে ইংৰাজী শব্দবিলাক, এইবিলাকৰ অসমীয়াত কোৱা হৈছে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰ। চমুকৈ ক'বলৈ গ'লে ইয়াক ক'ব পাৰি CNS বুলি, আৰু ই হৈছে PNS। এতিয়া এই যিটো কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ ইয়াক মুঠৰ ওপৰত ক'বলৈ গ'লে গঠন কৰাৰ মাত্ৰ দুটা অংগ। এটা হৈছে যিটো আমাৰ টপিকৰ নামটো আছিলে মস্তিষ্ক, আনটো হৈছে স্নায়ুৰজ্জু। স্নায়ুৰজ্জু ঠিক তেনেকৈ প্ৰান্তীয় যিটো স্নায়ুতন্ত্ৰ আছে ইয়াক গঠন কৰে কৰোটীয় স্নায়ু, ইংৰাজীত কোৱা হ'ব ক্ৰেনিয়েল নাৰ্ভছ। আনটো হৈছে স্নায়ুৰ ৰজ্জুৰ পৰা ওলোৱা যিখিনি স্নায়ু আছে মিলি পেলাই গঠন কৰিব আমাৰ প্ৰান্তীয় স্নায়ুতন্ত্ৰ।
ওলোৱা স্নায়ু। এতিয়া আমি জানো এটা কথা যে প্ৰতিটো বাৰ্তা যেতিয়া পাই পেলাই তাক বিশ্লেষণ কৰে আমাৰ মস্তিষ্কই, কৰি পেলাই আমি কি কৰিব লাগিব সেই গোটেই কাৰ্যকলাপটোক এটা বাৰ্তা হিচাপে প্ৰেৰণ কৰিব, যাতে আমাৰ যিটো কৰিবলগীয়া হয় সেইটো আমি যাতে কৰিব পাৰোঁ, বা কিবা এটা বিপদজনক অৱস্থা এটা আহিছে তাৰপৰা আমি আঁতৰি আহিব পাৰিম, বা কিবা এটা মানে কৰিবলগীয়া হ'লে সেইভাগে উলিয়াব পাৰে। এতিয়া যিটো কোৱা হৈছে ইয়াত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, ই কি কৰে, ই শৰীৰৰ পৰা সমূহ বাৰ্তাবিলাক আনি পেলাই তাক একত্ৰিত কৰি ৰাখে। কোনে ৰাখে? এই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰই। এতিয়া যেনেকৈ ধৰি লোৱা আমি লিখোঁ বা আমি কথা পাতোঁ বা কেতিয়া আমি চাপৰি বজাব লাগিব, কেতিয়া আমি থিয় হ'ব লাগিব, গোটেইখিনি হৈছে আমাৰ ঐচ্ছিক কাৰ্য, আমি ইচ্ছাগতভাৱে কৰিব পাৰোঁ যেতিয়া আমি কৰিবলগীয়া হ'ব। এতিয়া মস্তিষ্কৰ পেশী এইখিনি কাম কৰিবৰ কাৰণে এতিয়া মই যদি হাতখন এনেকৈ দাঙো, তাৰমানে কি মোৰ পেশীয়ে হাতটো দাঙাত সহায় কৰিছে। তাৰমানে পেশীয়ে ক'ব বা বাৰ্তা পাব লাগিব যে তুমি হাতখন দাঙা। সেই বাৰ্তাটো কোনে পঠিয়াব? একমাত্ৰ এই মস্তিষ্কে পঠিয়াব। এতিয়া মস্তিষ্কৰ পৰা পেশীলৈ বাৰ্তা প্ৰেৰণ কৰিব লাগিব, নহ'লে এই ধৰণৰ কৰ্ম যিটো আমি লিখিম বা কিবা কৰিম বা দৌৰিম বা খোজকাঢ়ি যাম বা যিয়ে কৰিম, যিবিলাক আমাৰ ইচ্ছাভাৱে কৰোঁ সেইবিলাক বাৰ্তা পালেহে কৰিব, অনাগত নহ'লে নকৰিব। এতিয়া যদি মই ইয়াত লিখিব বিচাৰিছোঁ, মই ধৰিম এইভাগে, ধৰিম মানে মোৰ বাৰ্তা আহিছে মস্তিষ্কৰ পৰা এই পেশীলে যে তুমি এই ধৰণে কলম ধৰিব লাগিব। তাৰমানে এই বাৰ্তা পাইহে ই এই ধৰণৰ ৰূপ ল'লে, নহ'লে সি কেতিয়াও নলয়। গতিকে আমাৰ শৰীৰৰ প্ৰত্যেকটো কৰ্ম যিয়ে কৰোঁ এই মস্তিষ্কই নিয়ন্ত্ৰণ কৰি আছে। এতিয়া যিটো আমি কৰোঁ ইয়াত মস্তিষ্ক থাকে আমাৰ ইয়াত, এতিয়া মই লিখিছোঁ কৰোটিয় মানে হৈছে কৰোটি, যিটো হৈছে ক্ৰেনিয়াম, তাৰমানে এই হাড় যিটো পাৰ্ট, টান যিটো আৱৰণখন, সেইখন হৈছে কৰোটি। আমি চাম পিছত এইবিলাক। আচ্ছা, এই CNS যিটো CNS তাৰমানে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ, আৰু আমাৰ শৰীৰৰ বিভিন্ন অংগৰ লগত তাক সংযোগ কৰি ৰাখিছে আন এটা তন্ত্ৰ, যিটো মই কৈ থৈ আহিছিলোঁ, প্ৰান্তীয় স্নায়ুতন্ত্ৰ। এতিয়া ক'বলৈ গ'লে আমাক এই ধৰণেই মস্তিষ্কৰ কিবা এটা চিন্তা কৰাত সহায় কৰে, বিশ্লেষণ কৰাৰ পাছত আমি কি কৰিব লাগিব, সেই সিদ্ধান্ত গ্ৰহণ কৰি পেলাই আমাক সেই কৰ্মটো কৰিবলৈ সহায় কৰে। এতিয়া যিটো মস্তিষ্ক মই কৈ আছোঁ, মস্তিষ্কৰ আৰু কিছুমান অংগ, কিছুমান পাৰ্টছ আছে, কিছুমান চাব পাৰে। এতিয়া ইয়াত মস্তিষ্কক মুঠৰ ওপৰত ক'বলৈ গ'লে 3টা ভাগ কৰা হয়। এনেই যদি কওঁ আগভাগ, মাজভাগ আৰু পাছৰভাগ, 3টা ভাগ কৰা হ'ব। যিটো আগভাগ এইখিনি অংশ কৰে, এইটো হৈছে প্ৰমস্তিষ্ক। অৰ্থাৎ ইংৰাজীত ফোৰ ব্ৰেইন। দুই নম্বৰ হৈছে মধ্য মস্তিষ্ক। যিটো হৈছে মিড ব্ৰেইন। আৰু এইটো হৈছে নম্বৰ 3টো হৈছে পশ্চাৎ মস্তিষ্ক। যেটো কোৱা হৈছে হাইণ্ড ব্ৰেইন অৰ হিণ্ড ব্ৰেইন। এই 3টা ভাগ কৰা হৈছে। প্ৰমস্তিষ্ক ঠিক মাজডোখৰত আছে, মধ্য মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক। এতিয়া এইটোতে আপোনাৰ এইটো 1 নম্বৰটো, এই 1 নম্বৰটোত থাকে চেৰিব্ৰাম। আমাৰ গোটেই মস্তিষ্কক যদি মই 3 ভাগ কৰোঁ, 3 ভাগৰ 2 ভাগেই হৈছে এই চেৰিব্ৰাম। 3 ভাগৰ 2 ভাগ
তিনি ভাগৰ দুভাগ মস্তিষ্কৰ তিনি ভাগৰ দুভাগ লৈ ৰাখে আগুৱাই ৰাখে এই চেৰিব্ৰামটো এইটো হৈছে চিন্তা কৰা এটা অংশ এই মস্তিষ্কত থকা অংশটোৱে মানে আমাক চিন্তা চৰ্চা কৰাত সহায় কৰে লগতে আমি যে ধৰি লওক ইণ্টেলিজেন্স যিটো কোৱা হৈছে কিমানখিনি দক্ষতা যিকোনো কৰ্মত বা যিকোনো কামত য'তেও লাগিলে চোকা বুলি যিটো কোৱা নাই সাধাৰণতে এতিয়া এই গোটেইখিনি চিন্তাধাৰাবিলাক মনত ৰখাবিলাক ভাবি পেলাই উলিয়াটো চব এইটো এই চেৰিব্ৰামটোৱে কৰে মস্তিষ্ক এটা হৈছে চিন্তা ভাৱনাৰ অংগ ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয় যদি কোৱা গম পায় চকু নাক কাণ যিবিলাক আছে ঘ্ৰাণ শ্ৰৱণ যিবিলাক আমাৰ কোৱা হয় কাণ হওক নাক হওক ছালখন হওক চকু জিভা এইবিলাক হৈছে ইন্দ্ৰিয় এই ইন্দ্ৰিয়খিনিৰ পৰা সংগ্ৰাহী যিখিনি ইন্দ্ৰিয় হয় তাৰ পৰা সংবেদী স্নায়ুৱে যিবিলাক প্ৰেৰণা আনে এই চেৰিব্ৰামটোৱে মানে এই মস্তিষ্কটোৱে গ্ৰহণ কৰি পেলাই সেইখিনি চাই পেলাই কি কৰিব লাগিব যিটো চিন্তা চৰ্চা কৰা যিটো অৱস্থা এইটো ইয়াতে সংগঠিত হয় বিভিন্ন সংবেদী ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ু প্ৰেৰণা আহে আৰু মস্তিষ্কত ইতিমধ্যে যিবিলাক একত্ৰিত হৈ আছিলে সঞ্চিত হৈ আছিলে মানে সঞ্চয় কৰি যিখিনি থোৱা হয় আজি কোনোবা এটা বস্তু চোৱা গ'ল দেখা গ'ল এই বস্তু ধৰি লওক এটা উদাহৰণ দিছোঁ মোক চাপ'জ ধৰি লওক তোমাৰ গোলাপ ফুলপাত চকুত পৰিলে মানে মোক কি ধৰণে চিনি পালে যে গোলাপে হয় কিয়নো ইয়াত এই গোলাপটোৰ বিষয়ে যিখিনি বাৰ্তা আছে সঞ্চয় কৰি ৰাখিছে চকু পৰা মাত্ৰকেই ধৰা পেলালে যে এইটো গোলাপ ফুল হয় এইবিলাক গোটেই কৰ্মখিনি একমাত্ৰ চেৰিব্ৰামে কৰে এতিয়া এই যিটো প্ৰেৰণা পাই পেলাই ঐচ্ছিক পেশীৰ দ্বাৰা নিৰ্দিষ্ট অংশলৈ বাৰ্তা প্ৰেৰণ কৰিব আজি ধৰি লওক কিবা এটা কাৰণত কৰিবলগীয়া আছে কিবা এটা হৈছে যদি হৈছে বুলি কয় তাৰমানে সেই বাৰ্তাটো আমাৰ যিটো সংগ্ৰাহী অংশ আছে আমাৰ শৰীৰত আৰু সংগ্ৰহ কৰি পেলাই স্নায়ু যোগেদি আহি পেলাই মস্তিষ্ক পালেহি তাতে বিশ্লেষণ কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিলে যে কি কৰিব লাগিব এতিয়া এই গোটেইখিনি কথা একমাত্ৰই চেৰিব্ৰাম বোলা সেই অংশটো তাৰমানে মস্তিষ্কত থকা এই চেৰিব্ৰামটোৱে বিবেচনা কৰে বা কৰ্ম কৰে চ' আমি যেতিয়া কৈছিলোঁ যে আমাৰ মস্তিষ্কত এটা সুকীয়া স্থান আছে যিটোৱে আমি যে খাই আছোঁ যে খাই হৈ গ'ল মানে পেটটো ভৰিলে বুলি গম পাওঁ এই মস্তিষ্কৰ সেই অংশটোহে আমাক বাৰ্তা প্ৰেৰণ কৰে যে হৈ গৈছে আমি এতিয়া উঠিব লাগিব আচ্ছা কিছুমান অনৈচ্ছিক কিছুমান আমাৰ ক্ৰিয়া আছে যিখিনি ধৰি লওক আপোনাৰ লগতে যে ওলাই আহে ঠিক তেনেকৈ হৃদস্পন্দন উশাহ নিশাহ লোৱা বা হাওঁফাওঁৰে কাম কৰা এইবিলাক আমি ইচ্ছাকৃতভাৱে হ'লেও তাক নিয়ন্ত্ৰণ কৰিব নোৱাৰিম আমি নোৱাৰোঁ নিয়ন্ত্ৰণ কৰিব তাক এইবিলাক কাৰ্য নিয়ন্ত্ৰণ কোনে কৰে হয়নে এইবিলাক নিয়ন্ত্ৰণ কৰিব মধ্যম মস্তিষ্ক আৰু পশ্চাৎ মস্তিষ্ক এতিয়া ইয়াৰ আৰু এটা শব্দ লিখিব লৈছোঁ যিটো হৈছে চেৰিবেলাম চেৰিবেলাম এইটো এটা অংশ যিটো থাকে আমাৰ পশ্চাৎ মস্তিষ্ক ঠিক আছে এতিয়া ইয়াৰ কামটো কি ধৰণৰ কাৰ্য সম্পাদন কৰে যেনেকৈ হওক ধৰি লওক আমি পোনকৈ খোজকাঢ়িব পাৰিছোঁনে চাইকেল চলাব পাৰিছোঁনে পেঞ্চিল পাত বা পেঞ্চিলত ধৰিব পাৰিছোঁনে এইবিলাক যিখিনি এটা পোনপটীয়া কথা যিখিনি মানে আমি যিবিলাক আমাৰ অলপমান মানে লৰচৰ হ'ব পাৰে সেইবোৰকে পোনপটীয়াকৈ কৰিবৰ কাৰণে এই চেৰিবেলাম নামৰ এই অংশটোৱে সহায় কৰে নিয়ন্ত্ৰণ কৰে আৰু এটা শব্দ মই লিখিম যিটো কোৱা হৈছে চেৰিব্ৰেল কৰ্টেক্স এই নামটো জানি থোৱা ভাল তাৰমানে কি এইটো কিন্তু আমাৰ প্ৰত্যেকৰ মস্তিষ্কতে আছে কিন্তু কি কাম কৰে আমি হয়তো ধৰিব পৰা নাই বা নোৱাৰোঁ কেনেকৈ নোৱাৰোঁ তোমালোকে যেতিয়া কিবা গান শুনা কিবা মিউজিক শুনি আছা চাবাচোন অলপ মন লাগে নাই বেছিকৈ অলপ যেন লাগে নাই কোনো এটা বস্তু বুজি পাইছোঁ মন গৈছে ভাল লাগিছে যেতিয়া মিউজিক কামত পৰেহি গান কামত পৰেহি তেতিয়া সেই মস্তিষ্কত থকা চেৰিব্ৰেল কৰ্টেক্সটো সক্ৰিয় হৈ পৰে তেতিয়া এই গোটেই ধ্যান একত্ৰিত কৰি পেলাই আমি মিউজিক উপভোগ কৰোঁ
এতিয়া আৰু এটি বস্তু আছে যেটো কোৱা হৈছে পন্স PONS এই পন্সটো কি কৰিছে সেৰিবেলাম আৰু কৰ্টেক্সৰ মাজত এটা লিংক হয় এটা সংযোগ হয় সংযোগ কৰে এই পন্সটোৱে লগতে ই শ্বসন প্ৰক্ৰিয়াটো সহায় কৰিব তাৰ মানে এই পন্সটোৱে সেৰিবেল কৰ্টেক্স লগতে সেৰিবেলামক সংযোগ কৰে লগতে ই আমাৰ শ্বসন প্ৰক্ৰিয়াটো সহায় কৰে আৰু এটা শব্দ আছে সেইটো হৈছে মেডুলা এই মেডুলা থাকিব পশ্চাৎ মস্তিষ্ক তাৰমানে যেনেকৈ সেৰিবেলাম আছে পন্স আছে এই মেডুলা থাকিব আমাৰ এই মস্তিষ্ক পশ্চাৎ মস্তিষ্ক এতিয়া ইয়াৰ কৰ্মটো কি মেডুলাৰ কৰ্মটো কি হয় যদি আমি জানিব বিচাৰোঁ যেনেকৈ আমি হেপ গিলা হয় বা আমি কাঁহো বা হাঁচি আহোঁ বা ধৰি লওক আমি বমি কৰোঁ এই গোটেই কাৰ্যখিনি নিয়ন্ত্ৰণ কৰিব এই মেডুলা নামৰ এই অংশটোৱে এই তিনিওটা পাৰ্ট এই আটাইকেইটা অৱস্থান ক'ত লৈছে ইয়াত পশ্চাৎ মস্তিষ্ক বুজিছেনে লগতে মেডুলাই আমাৰ হৃদস্পন্দন আৰু উশাহ নিশাহৰ যিটো হাৰ কিমান সময়ৰ মূৰে মূৰে আমি উশাহ নিশাহ লৈ আছোঁ গোটেইখিনি এই মেডুলাই নিয়ন্ত্ৰণ কৰে এতিয়া যিটো মস্তিষ্ক আমি কৈ আছোঁ সেইটো আমাৰ এইখিনিত থাকে হয়নে ই কিমানখিনি সুৰক্ষিত এতিয়া কিমানখিনি সুৰক্ষিত হয় মগজুটো বহুতেই কোমল এটি অংগ হয়নে বহুতেই কোমল অংগ তাৰমানে এই যদি তাত কোনো এটা টান আৱৰণি নাথাকে তেতিয়াহ'লে ই সহজেই কিহবাত আঘাতপ্ৰাপ্ত হ'ব পাৰে ইয়াৰ সুৰক্ষাটো অতিকৈ প্ৰয়োজনীয় সেই গতিকে আমাৰ এই যিটো মূৰটো যিটো আছে আমাৰ হেড পৰ্চনটো তাতে এইটো কোৱা হৈছে কৰতি ইংৰাজীত কোৱা হ'ব ক্ৰেনিয়াম এইটোৰ ঠিক ভিতৰতেই মস্তিষ্ক অৱস্থিত এতিয়া ধৰা হওক এইটো এটা টান আৱৰণি এতিয়া ইয়াৰ তলতে তিনিটা তৰপ পোৱা যাব কিবাও কোৱা হয় মেনিনজাছ কেতিয়াবা লিখিবলৈ হ'লে আপোনালোকে এই মেনিনজাছটো অসমীয়া লিখিলেও হ'ব বুজিছেনে আৰু ইয়াৰ ভিতৰতে এটি জুলীয়া পদাৰ্থ পোৱা যায় জুলীয়া পদাৰ্থ যিটো কোৱা হৈছে cerebrospinal fluid এতিয়া যদি বাহিৰা কিবা আঘাত লাগে কিবা কাৰণত বাহিৰৰ পৰা কিবা আঘাত লাগিছে কিবা এটা হৈছে ক'ৰবাত দুখ পাইছে তেতিয়া এই যিখন আৱৰণি আছে এই আৱৰণিখনে সেই জোকাৰণিটোক এবজৰ্ব কৰি লয় শুকি লয় তাৰমানে মস্তিষ্কত তাক সুৰক্ষা দিয়ে বুজিছেনে সেইধৰণে মানুহৰ মস্তিষ্ক সুৰক্ষিত থাকে এতিয়া যদি আমি স্নায়ু চাই আছোঁ স্নায়ু কলা আমি জানো বিভিন্ন কোষে মিলি পেলাই কলা সৃষ্টি কৰিব ঠিক তেনেকৈ বিভিন্ন কলাই লগ লাগি পেলাই সৃষ্টি কৰিব কিহৰ অংগ এতিয়া কথাটো কি হৈছে এই স্নায়ু যিটো কলা সেই কলাবোৰে কি ধৰণে ক্ৰিয়া কৰে মানে স্নায়ু কলাবোৰে কি ধৰণে ক্ৰিয়া কৰে এতিয়া আমি সেইটো চাম আমি জানো মস্তিষ্কই আমাৰ শৰীৰত বিভিন্ন অংশৰ পৰা বাৰ্তা লাভ কৰে কিহৰ যোগেদি পাৰিবানে মই কৈছোঁ স্নায়ুৰ যোগেদি যিটো আমি চাই আহিছোঁ মতপৰে এই বাৰ্তাসমূহ মস্তিষ্কক বিশ্লেষণ কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্য হোৱাকৈ বাৰ্তা প্ৰেৰণ কৰে ক'ত কৰিব য'ত কাম হ'ব লাগে যেনে খোজকাঢ়ি মাৰি ভৰিখনলৈ বাৰ্তা প্ৰেৰণ কৰিলে আমি খোজ আগবঢ়াব লাগিব
একেধৰণে আমি আগবঢ়াম। কিবা কাৰণত পিছুৱাব লাগে, পিছুৱাই দিম। তাৰমানে এইবিলাক সিদ্ধান্ত লৈছে আমাৰ মস্তিষ্কই আৰু বাৰ্তা প্ৰেৰণ কৰিছে আমাৰ সেই অংগটোলৈ, সেই পেশীটোলৈ, যিটো তাত কৰ্মত লাগিব বা কাম হ'ব। যেতিয়া পেশীলৈ বাৰ্তা পায়গৈ, যেতিয়া পেশীলৈ বাৰ্তাটো পালে, মস্তিষ্ক বিশ্লেষণ কৰি পেলাই সিদ্ধান্ত গ্ৰহণ কৰি পেলাই যেতিয়া পেশীলৈ পঠিয়াই দিলে বাৰ্তাটো, পঠোৱাৰ পাছত কি হয়, সেই পেশীবোৰে লৰচৰ কৰা আৰম্ভ কৰি দিব, লৰচৰ কৰা আৰম্ভ কৰিব। আৰু পেশীবিলাকত এক বিশেষ প্ৰটিন পোৱা যায়, এটি বিশেষ প্ৰটিন আছে। সেই প্ৰটিনটোৱে কি কৰে, যাৰ সহায়ত এই পেশীবিলাক এটা বেলেগ এটা মানে কি হয়, বেলেগ আকাৰলৈ গুচি যায় আৰু অলপ সৰু হৈ যায়, তাৰমানে যেন সংকুচিত হৈ যায়। ঠিক একেধৰণে সেই প্ৰটিনৰ সহায়ত তাৰমানে এই পেশী যিখিনি কোষ আছে, এই কোষখিনি তাত মানে সংকুচিত হৈ যাব পাৰে। এতিয়া নতুন যিটো সজ্জা ল'ব, তাৰমানে কি এতিয়া সেইটো তাৰ আকাৰটো সৰু হৈছে, লগতে এই নতুন এটা সজ্জা ল'ব। সেই সৰু যিটো সজ্জা হৈছে, সেই সজ্জাটো লোৱাৰ কাৰণে পেশীবোৰে ঠেক হৈ লৈ সেই কৰ্মটো কৰিব। ঠিক তেনেকৈ লৰচৰ কৰে। তাৰমানে স্নায়ু কলাবিলাকে এই একেধৰণে পেশীত থকা প্ৰটিনটোৰ সহায়ত নিজৰ আকাৰ সজ্জা সলনি কৰি পেলাই কৰ্মটো সাধন কৰে। কৰাৰ পাছত যেতিয়া কৰ্মটো হৈ যায়, কামটো হৈ যায়, তেতিয়া আকৌ পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে। ঠিক তেনেকেই আমাৰ এই স্নায়ু কলাবোৰে এই ধৰণেই ক্ৰিয়া কৰে। আজি ইমানতে এৰিছোঁ। আমি পাছত চাম উদ্ভিদৰ সমন্বয় পৰৱৰ্তী খণ্ডত। অতৰ পৰা ভালকৈ পঢ়িবা, ভাল থাকা, ঘৰত থাকা, সুৰক্ষিত থাকা। ধন্যবাদ।